সকল দিব্যশইকীয়া ব্লগ চলে সকলোকে স্বাগতম। আজি মই আহিছোঁ ক্ৰিকেট খেলিবলৈ। আজি ইণ্টাৰেষ্টিং সৰুতে পঢ়া LP স্কুলখন আছে, এইখন আপোনালোকক মই ভিডিঅ'ত দেখুৱাইছোঁ। এইখন LP স্কুল, ইয়াতে এখন ফিল্ড আছিলে, ইয়াতে আমি ক্ৰিকেট খেলোঁ। সেই ফিল্ডখনত আজি মই 5 বছৰৰ পিছত আহিছোঁ ক্ৰিকেট খেলিবৰ কাৰণে, আৰু সকলো বন্ধু বান্ধৱখিনিক পাই বহুত ভাল লাগিল। দেখিছে সোণমণি হাজৰিকা ফিল্ডিং, কেচ ধৰিব নোৱাৰে, ওপৰতে জঁপিয়াই ফুৰিছে। চাই থাকক আপোনালোকে ভিডিঅ'টো শেষলৈকে, আৰু আমি কেনেকৈ ক্ৰিকেট খেলোঁ বা কেনেকুৱা কি হয় আমাৰ খেলৰ মাজত, কিয় ইয়াত প্ৰেক্টিছ কৰা খুব ল'ৰা কমেই আছে, প্ৰেক্টিছ নকৰা ল'ৰা বেছি আছে। হয়তো কোনোবা ক'ৰবাত চাকৰি কৰি আছে, কোম্পানী জব কৰি আছে। সকলোবোৰ আহিছে আমাৰ ইয়াত নামঘৰত যি মাঘমহীয়া ভোজ খাবৰ কাৰণে, আৰু ভোজ খাই কৰি আমি ইয়াত এনেকেই ক্ৰিকেটৰ এখন আয়োজন কৰিছোঁ। ক্ৰিকেট খেলিম, ক্ৰিকেট খেলি আছোঁ যিহেতু। আপোনালোকে ভিডিঅ'টো চাই থাকক শেষলৈকে, বহুত ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে আমাৰ ভিডিঅ'টো ক্ৰিকেট খেলৰ। বেটিং কৰিবলৈ তেওঁ বহি আছে, অপেক্ষা কৰি আছে কেতিয়া আউট হ'ব আৰু কেতিয়া যাব। এইখন আমাৰ কহালিগাঁও খেলপথাৰ, আমি ইয়াত আহিলে মনোৰঞ্জন কৰোঁ। এইটো কেচ মিছ দেখিছেনে, এইটো কেচ মিছ, কি যে হ'ব, কেতিয়া আউট হ'ব, কেতিয়া কৈছে। আমি বহুত ভাল পাওঁ। এইখন আমাৰ হৈছে পঢ়াশালী, এইখন আমাৰ পঢ়াশালী, এইখন LP স্কুল, আমি ইয়াতে পঢ়িছিলোঁ। এয়া হৈছে মুকলি ফিল্ড, ইয়াতে আমি খেলা ধূলা কৰোঁ। আজি বহুত দিনৰ মূৰত সকলো লগ হৈ খেল খেলিছোঁ। এখন হালুৱাগাঁও কহালিগাঁৱৰ মাজত বাক যুদ্ধ খেলটো ভাল পাৰফৰ্মেঞ্চ দিছে দাদুৱে। গতিকে সকলোৱে অপেক্ষা কৰক নেক্সট খেলখন আহিবলৈ দেই। সেই 2 ৰান পাইছে গছত লগাৰ কাৰণে, 2টা বলত 8 ৰান। এই আহি আছে, এই আকৌ মাৰিলে, এইটো 6 3টা বলত 14 ৰান। এইটো আগত 4 নম্বৰ বল, নো বল। নিতু ৰৈ আছে, এটা আউট কৰিলে, ৰৈ গৈছে। ঠিক আছে, কৰিলোঁ 1 অভাৰত 16 ৰান দিলোঁ, 2টা উইকেট ল'লোঁ। নেক্সট এইজন বেটিং কৰিবলৈ ৰেডি। আপোনালোকে চাই থাকক, ভাগৰ লাগি গৈছে মানে, বহুত দিনৰ মনত খেলিছোঁতো। এয়া কেপ্টেইন হাৰিব, কিমান দুখ চাওক, কেপ্টেইনৰ হাৰিব আপুনি। চেছ কিমান টকা হাৰিব আপুনি? 5,000 টকা। এই 5,000 টকা দেখিছে, তেওঁ কিমান মনত দুখ। 5,000 টকা, এই 5,000 টকা আমি এতিয়া জিকিম। এতিয়া চাওক, খন্তেক পিছতে 5,000 টকা এটা দাৰুণ খানা হ'ব। বহুত চিন্তা তেওঁ, খেলখন কি হ'ব তেওঁ চিন্তা এটাই হৈ আছে, কেনেকৈ আউট হয় আৰু মই কেনেকৈ দৌৰি পেলাই বেটখন ধৰোঁ। এয়া দেখিছে, তেওঁ খেল জিকা হাৰাৰ লগত কোনো কথা নাই, তেওঁ মাত্ৰ ধান্দা হৈছে বেট ধৰা। এই কেনেকৈ বেটখন ধৰিবলৈ পাওঁ মই যাম, কেনেকৈ আউট হয় সেইবোৰ বাদ দিয়া, মই বেট ধৰিব লাগে আৰু আহিব লাগে, জল্দি যাম জল্দি আহিম। তেওঁ মানে তুমি খেলখন বুজাই দিয়া অলপ। খেলখন আমাৰ বেটছমেনবোৰ শ্ল' হৈ গৈছে, মাহত দালি খায়, তেওঁলোকে বল ধৰিব নোৱাৰা হৈছে। এতিয়া পিছল খায় বলত, মানে বল যায় কেনি বেট ধৰে ওপৰলৈ, তাৰপিছত ষ্টাম্পাৰ হ'ল আউট। ভুলবিলাক কৈ দিয়া, কোনে মাটি দালি বনালে আজি? সেইটো দেৰিয়ে জানিব, ঠেকেৰা দিলে নে নিদিলে তেওঁ। এয়া মাটি দালি ঠেকেৰা গোটা মাৰি থাকিল, নেফাটিলে, একাহি ফাটিলে, একাহি নেফাটিলে। মই কৈছিলে মই পুতিনবা মেচিনটো আনি মাৰি দিওঁ, মাটি দালি চব ফাটি যাব, কিন্তু তেওঁ ঘৰলৈ নেমানে, উপায় নাই। এই হৈছে খেলৰ গতি, বিৰাট বেয়া। এয়া আপোনাৰ মই কেপ্টেইনৰ ভাষ্য দেখুৱালোঁ, আমাৰ বিৰাট চিন্তিত বোলে। আহিলোঁ ইয়াত এনেকুৱাই হয় মানে, বেটিং কৰিবলৈ বেটখন যোনে প্ৰথমতে লয় সিয়ে বেটিং কৰিব পাৰে। এই ফটাফট আহি গ'লোঁ বেটিং কৰিবলৈ। এই এম্পিয়াৰ ক'ত? এয়া যোনে প্ৰথমতে বেটখন ধৰিব পাৰে সি অপেনাৰ যাব পাৰে। মই বেটখন ফটাফট আহি ধৰি ল'লোহি, সেইটো কাৰণে মই অপেনাৰ যাম এতিয়া। এইজন চাওক, এইজন বলাৰ। কেইবাৰ ৰান কৰিলোঁ? 6 2টা নাই 4 3টা মাৰি গুচি আহিছোঁ। অ'কে, ধুনীয়া খেলিছা তুমি, ধুনীয়া খেলিছা। 28 6 কিমান? এয়া চাওক, তেওঁ এতিয়া যে আপুনি যে হাৰিব এতিয়া খেলখনত, 1 মিনিট শুনকচোন, আপুনি যে খেলত হাৰিবলৈ ওলাইছে, এতিয়া আপুনি কি বুলি ক'ব? মিটিয়ালি কৈছে, আমাৰ বলাৰ ফিক্সিং হৈছে, আমাৰ বলাৰ ফিক্সিং হৈছে, বলাৰ এই দেখিছে, এয়া নিজৰ ভিতৰতে তেওঁলোকৰ বিতৰ্ক আৰম্ভ হৈ গৈছে। এয়া সব হুলস্থুল পৰিৱেশ
মুহূৰ্তত ধৰি ধৰি আহি থাকোঁ এয়া চাওক এয়া খেলৰ মাজত খেলি মেলি হৈছে এয়া হৈছে বলা পৰিয়ালৰ মানুহ ফিক্সিং হৈছে নেট মাৰিব দিছে ঠিক আছে কিপাৰ কৰা মানুহ নাই চব বেটিং কৰিবলৈ লাগে কিপাৰ কৰা মানুহ নাই কি সমস্যা মই আজি মানে এনেকুৱা খেল মই জিন্দগীত দেখা নাই বেটিং কৰিবলৈ দৌৰি যাব লাগে বলিং কৰিবলৈ দৌৰি যাব লাগে আৰু কিপাৰ কৰা মানুহ নাই স্পীড বল দিব লাগে এই আমি জিকাৰ মানে আমাৰ 64 টাৰ্গেট দিছে আমি 65 বনালে আমি জিকি যাম 64 ৰান তেওঁলোকে 65 টাৰ্গেট আমি জিকি যাম এতিয়া আৰু বেছি সময় নাই আৰু 10 ৰান লাগিলে আমি খেল উইনাৰ পইচা খেল কেক নহওঁতে পইচা কাৰণে আপোনালোকৰ হুলস্থুল লাগি গৈছে এইখন পইচা লাগিব মেইন পইচাই হৈছে মেইন এয়া 1 ৰান লাগে 1 ৰান আমি জিকি গ'লো মিছ বাচি গ'ল জিকি গ'লো আমি জিকি গ'লো কেপ্টেইনক মাৰপিট লাগিব এতিয়া পইচা বিচাৰি কেপ্টেইনক এচা মাৰি ধৰিছে পইচাৰ কাৰণে তেওঁ 5,000 এতিয়াই লাগিব নহ'লে তেওঁক দাঙি লৈ যাব এতিয়া খেল সমাপ্ত আমি জিকি গ'লো ভিডিঅ'টো ভাল লাগিল লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ছাবস্ক্ৰাইবৰ কাষতে এটা বেল আইকন আছে বেল আইকনটো প্ৰেছ কৰি দিব যাতে মই নতুন ভিডিঅ' বনালে আপোনালোকে নটিফিকেশ্যনটো পাই থাকে এতিয়া ভিডিঅ'টো ইমানতে সমাপ্ত এতিয়ালৈ বাই বাই আকৌ এটা নেক্সট ভিডিঅ' লৈ পেলাই আপোনালোকক লগ